গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি দেখিবলৈ পাইছে মোৰ হাতত এইটো ইমান ডাঙৰ ওলকচু হয় এইটো মই আজি আচাৰ বনাম আৰু আপোনালোকৰ মাজলৈ মই লৈ আনিম ওলকচু আচাৰ কেনেকৈ বনায় চ' আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বলক আজি মই দেখুৱাওঁ ওলকচু আচাৰ কেনেকৈ বনায় এইটো এতিয়া বাকলিটো গুচাই ল'ব লাগিব পাইছেনে এইটো হৈ গ'ল ইণ্ডিকাৰ লগত আহে এইটো মানে মূৰত লগালে ধৰক হাতত কালাৰটো নালাগে আৰু মই এইটো থৈ দিছোঁ কাৰণ মই আচাৰ চাচাৰ বনালে এইটো এনেকৈ ইউজ কৰোঁ বিশেষকৈ ওলকচু আচাৰ বনালে এইটো মই হাতত লগাই লওঁ নহ'লে হাতটো খজুৱাই থাকে কিছুমানে ধৰক মিঠাতেলো লগাই লয় মই তেলটো নলগাওঁ সেইকাৰণে মই এইটো লগাই লৈছোঁ হাতত দেখিছেনে এনেকৈ লগাই লওঁ এয়া লগাই ল'লোঁ ভূতৰ নিচিনা লাগিছে হাতখন চাবলৈ এতিয়া মই ওলকচুটো কাটিম মানে হাতটো খজুৱাব ন সেইকাৰণে এনেকৈ লৈ ল'লে হাতটো লেতেৰাও নহয় ইমানেই ডাঙৰ ওলকচু কাটিব পাৰোঁ নোৱাৰোঁ ঠিক নাই পুৰা বুঢ়া হৈছে নোৱাৰিম নেকি কাটিবলৈ এই দেখিছে নহয় এইটো একদম বুঢ়া হৈছে কাৰণ যোনটো একেবাৰে বুঢ়া হৈ যায় কালাৰটো এনেকুৱা ৰঙচুৱা নিচিনা থাকে আৰু কোমলীয়াটো বগা নিচিনা হয় এইটো একদম বুঢ়া হৈছে আচাৰটো খাবলৈ খুবেই টেষ্টি হ'ব এইটো এনেকৈ গুচাই লওঁ এতিয়া এইটো গাইজ ওলকচু আচাৰ আপোনালোকে খাইছেনে জনাব কাৰণ মইতো খাই খুবেই ভাল পাওঁ আৰু আমাৰ ঘৰত এইটো আচাৰ মানে বহুত ভাল পায় ভোট জলকীয়া দিব লাগে ইয়াত ভোট জলকীয়া দিলে ভাল পায় খাবলৈ সেইকাৰণে এতিয়া আজি গুচাই মেলি ৰ'দত দি থ'ম তাৰপিছত ভোট জলকীয়া আনি এইটো আচাৰটো ভৰাম আৰু আপোনালোকক দেখুৱাই থাকিম মোৰ ভিডিঅ'টোত কেনেকৈ বনাব লাগে কি নাই বা কেনেকৈ মছলা পাতি দিব লাগে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণখিনি গম পাব আৰু এনেকৈ আপোনালোকৰ ঘৰত বনাই খাব যিহেতু এইটো আচাৰ খুবেই ভাল খাবলৈ দেখিছে নহয় ইমানেই ধুনীয়া গুচাবলৈ আৰু হাতত এইখন পিন্ধি লোৱাৰ কাৰণে বেছি ভাল হৈছে মোৰ আৰু এনেকৈ বস্তুটো ডাঙৰকৈ নিদিওঁ যিহেতু এইটো বহুত ডাঙৰ হয় ওলকচুটো এইটো সৰুকৈ টুকুৰাটো কৰি লওঁ এয়া দেখিছে নহয় এনেকৈ ডখৰ কৰি লৈছোঁ কাৰণ এনেকৈ ডখৰটো কৰি মানে বইল কৰিব লাগিব বস্তুটো সেইকাৰণে ইমানটো সৰু কৰিছোঁ আৰু বাকী পিছত ভাঙিব লাগিব এইটো পেলাই দিব লাগে নহ'লে খজুৱাই বুলি কয় সেইকাৰণে এইটো কাটি এনেকৈ পেলাই দিছোঁ আৰু এইফালে এইখিনি হৈ গ'ল এইখিনি এটা ধুই লওঁ এয়া ধুই লোৱাৰ পিছত এনেকৈ পানীখিনি গৰম কৰি এইখিনি এতিয়া বইল কৰি ল'ম আপোনালোকে পাৰিলে পিচবোৰ সৰু সৰু কৰিবও পাৰে মই যিহেতু মোৰ মতে এনেকৈ সুবিধা হয় সেইকাৰণে মই এনেকৈ পিচবোৰ কৰি লৈছোঁ এয়া গৰম পানীত দি লৈছোঁ এতিয়া এয়া বইল হৈ গ'ল এতিয়া আমি ডলা এখনত উলিয়াই লওঁ মই এখন ভাল চাফা কটনৰ কাপোৰ এখন লৈ লৈছোঁ ডলাৰ ওপৰত নহ'লে ডলাখনত লাগি যায় আৰু এইখিনি উলিয়াই লোৱাৰ পিছতে আমি ৰ'দত দি দিম এৰত দি দিম যিহেতু ৰ'দটো ভালকৈ দি আছে এৰত দিলেও হৈ যাব ৰ'দত দিয়াৰ পিছতে ইয়াৰ ৰংটো অলপমান সলনি হ'ব এইখিনি উলিয়াই ল'লোঁ ডলাত এইখিনি এতিয়া ৰ'দত দিম ৰ'দটো পাব লাগিব কাৰণ অলপমান শুকুৱাব লাগিব নহ'লে খজুৱাব এতিয়া ৰ'দত দিম এইফালে দেখিবলৈ পাইছে মই এনেকৈ কেৰাহীখন গৰম কৰি লৈছোঁ গৰম কৰি এইফালে দি দিম আমি পাঁচফোৰণ ইয়াত এইটো ওলকচু আচাৰৰ কাৰণে বেছি গৰম নকৰোঁ অলপমান হালকা গৰম কৰিম যাতে মিক্সাৰত গুড়িটো হৈ যায় এইখিনি মিক্সাৰত মাৰি লওঁ এইখিনি চাওক এনেকৈ ভোট জলকীয়াখিনি লৈ লৈছোঁ আৰু এইখিনি পাঁচফোৰণ হয় পাঁচফোৰণ মছলা এইখিনি মিক্সাৰত মাৰি এনেকৈ লৈ লৈছোঁ আৰু এতিয়া এইখিনি মই ভোট জলকীয়াখিনি কাটিম সৰু সৰু টুকুৰা কৰি কাটিম গাইজ এতিয়া মই ভোট জলকীয়াখিনি এনেকৈ কেঁচি এখনেৰে এনেকৈ সৰু সৰু টুকুৰা কৰি লৈছোঁ আপোনালোকেও এনেকৈ কেঁচি দি সৰু সৰু টুকুৰা কৰিব পাৰে নহ'লে গোটাকৈ দিওঁ বুলি ক'লেও পাৰে মই মানে সৰু সৰুকৈ দি ভাল পাওঁ সেইকাৰণে মই এনেকৈ কাটি লৈছোঁ আপোনালোকৰ ওপৰত কথা আপোনালোকে সৰু সৰু কাটি দিব নে গোটা দিব আৰু এইফালে পাঁচফোৰণখিনি দেখিবলৈ পাইছে মিক্সিত মাৰি এনেকৈ লৈ লৈছোঁ আৰু এইখিনি ভোট জলকীয়া এতিয়া মই কাটি লওঁ আৰু বাকী আপোনালোকক মই দেখুৱাই থাকিম দেখিছেনে গেছ কেঁচিয়ে কিমান সহজতে এনেকৈ কাটিব পাৰি কটাৰী বা বেলেগ দা কটাৰী দি এনেকৈ কাটিব নোৱাৰি কেঁচিখন হ'লে আপোনালোকৰ সুবিধা হয় ইয়াত দি দিওঁ এতিয়া আমি মিঠাতেল তেলখিনি গৰম হোৱালৈকে আমি বাকী কামখিনি কৰি লওঁ
চবৰে আচাৰ ভৰোৱা ষ্টাইলটো অকণ বেলেগ বেলেগ যেহেতু কিছুমানে কুকাৰত মাৰি পিনি ধৰক বইল কৰি লগালগে বনাই দিয়ে আৰু মই সেনেকৈ নবনাওঁ কাৰণ মোৰ বনোৱা পদ্ধতিটো অকণমান বেলেগ সেইকাৰণে দেখিবলৈ পাইছে অকণমান কলা কলা হৈ গৈছে এইটো একো নহয় পিছত কালাৰটো আহি যাব এইটো মানে মই বইল কৰি এৰত দি লৈছোঁ সেইকাৰণে কালাৰটো এনেকুৱা হৈছে আপোনালোকে আকৌ ভয় নাখাব যে এইটো কলা হৈ যোৱাৰ কাৰণে আচাৰটো বেয়া হ'ব বা ভাল নহ'ব কাৰণ আপোনালোকে বইল কৰি যদি ৰ'দত দি দিয়ে আচাৰটো কেতিয়াও ভেঁকুৰে নধৰে গিলাচ লৈ আনিছোঁ মই গিলাচেৰে এনেকৈ ভাঙি ভাঙি ল'ম চব গাইছ ভাঙি দিয়াৰ পিছত কি ধুনীয়া এটা কালাৰ আহিছে আৰু আচাৰ ভৰাৰ পিছত আৰু খুবেই ধুনীয়া এটা ৰং আহিব এই চব এনেকৈ ভাঙি লৈছোঁ ধুনীয়াকৈ গুড়ি কৰি ল'ব আৰু যাতে গোটা গোটা হৈ নাথাকে বস্তুটো নহ'লে তেলটো নোসোমাব বা মছলাখিনিও নোসোমাব সেইকাৰণে এনেকৈ গুড়ি কৰি ল'লে তেল মছলা গোটেইখিনি বস্তু মিক্স হৈ যাব খাবলৈও বহুতেই সোৱাদ হ'ব ইয়াত মই গিলাচ ব্যৱহাৰ কৰিছোঁ আপোনালোকে পাৰিলে হাতেৰেও কৰিব পাৰিব মই মানে এনেকৈ গিলাচেৰে কৰি ভাল পাওঁ সেইকাৰণে মই গিলাচটো লৈ লৈছোঁ আৰু এইফালে আমাৰ তেলখিনি গৰম হৈ গ'ল এতিয়া ইয়াত দি দিব লাগিব ওলকচুখিনি যিহেতু আমি ভোট জলকীয়াখিনি ৰ'দত শুকোৱা নাছিলোঁ কেঁচা কেঁচাকৈ এনেকৈ কাটি লৈছিলোঁ তাৰ বাবে মই তেলতে দি দিম ভোট জলকীয়াখিনি নহ'লে ভেঁকুৰ ধৰিব পাৰে চব এনেকৈ দি দিম ভোট জলকীয়াখিনি তেলত দিয়া এটাই কাৰণ মই যিহেতু ৰ'দত শুকুৱাব নাপালোঁ সেইকাৰণে মই তেলতে দি দিছোঁ এনেকৈ ফাইনেলি এইখিনি গুড়ি কৰি হৈ গ'ল মোৰ এইফালে মই কম ফ্লেমত ৰাখি এনেকৈ ভোট জলকীয়াখিনি তেলত পগাই ল'লোঁ আৰু ইয়াত দি দিম এতিয়া আমি ওলকচু এইখিনি এনেকৈ দি দিম ভোট জলকীয়াৰ লগতে দি দিছোঁ কাৰণ পাঁচফোৰণ মছলাটো মই পিছতকৈ দিম নহ'লে এতিয়া বেছি গৰম ভাৱটো পালে মছলাৰ গোন্ধটো গুচি যাব আপোনালোকেও বনাই খাব এনেকৈ ঘৰতে ওলকচু আচাৰটো খুবেই মানে ভাল এটা আচাৰ আৰু এইটো আপুনি এবছৰ দুবছৰ যেনেকৈ ৰাখে আপোনাৰ ইচ্ছা খালি বস্তুখিনি এনেকৈ ভালকৈ বনাই ল'ব লাগিব যিহেতু মই কৈছিলোঁ ভোট জলকীয়াখিনি তেলত দিয়া কাৰণটো কি নহ'লে যদি মই এতিয়া ভোট জলকীয়াখিনি ৰ'দত নিদিয়াকৈ এনেকৈ একেলগে সানি দিলোঁ হয় তেতিয়াহ'লে বস্তুটো কেঁচাকৈ থাকি গ'ল হয় আৰু ভেঁকুৰে ধৰিলে হয় সেইকাৰণে মই বস্তুখিনি তেলতে ভাজি ল'লোঁ যিহেতু ভেঁকুৰটো নধৰিবলৈ চাওকচোন তেলখিনি মিহল কৰি দিয়াৰ পিছত ইমানেই ধুনীয়া এটা কালাৰ হৈছে আৰু অলপমান দেৰি মই 5 মিনিটমান ভাজিম ভজাৰ পিছত খুবেই এটা ধুনীয়া ৰং হ'ব আপোনালোকে ইয়াত পাৰিলে কেঁচা নহৰু খুন্দিও দিব পাৰে বা সৰিয়হ দিব পাৰে সৰিয়হটো ইমান গুড়ি কৰি নিদিব আধা পিচা কৰি দি দিব তেতিয়াও খাবলৈ খুবেই সোৱাদ হয় আপোনালোকক মই কৈছিলোঁ আপোনালোকে পাৰিলে সৰিয়হ দিব পাৰে মই এয়া বগা সৰিয়হ হয় এইখিনি মই আধা পিচা কৰি দি আছোঁ আপোনালোকে ৰঙাটোও দিব পাৰে আৰু যিহেতু কৈছিলোঁ মই পাঁচফোৰণখিনি মছলাখিনি পিছত দিওঁ কাৰণ এইটো বহুত গুড়ি কৰি পেলাইছোঁ মই আৰু যদি ওলকচু আচাৰত আপোনালোকে প্ৰথমতে দি দিয়ে বস্তুটো জ্বলি গৈ আচাৰটো খাবলৈ সোৱাদ নহ'ব সেইকাৰণে মই একেবাৰে লাষ্টতহে দিছোঁ পাঁচফোৰণখিনি এনেকৈ আৰু সৰিয়হ আৰু এনেকৈ পাঁচফোৰণ শেষ মুহূৰ্তত দি এতিয়া আকৌ এবাৰ ভাজি লওঁ আৰু তেলটো দিম মোৰ সোৱাদ অনুযায়ী নিমখ আপোনালোকে আপোনালোকৰ মতে দি দিব মই যিহেতু বেছি নিমখ খাই বেয়া পাওঁ সেইকাৰণে মই অলপমান কমকৈ দিছোঁ আপোনালোকে পাৰিলে আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব পাৰে যোনে যোনে আচাৰ খাই ভাল পায় সিহঁতৰ মনলৈ এটাই প্ৰশ্ন কেনেকৈ আচাৰখিনি ভেঁকুৰে নধৰে বা কেনেকৈ বহুত দিনলৈ ৰাখিব পাৰোঁ সেইকাৰণে মই বস্তুখিনি কেনেকৈ দিছোঁ আপোনালোকে দেখিছে গাইছ ষ্টেপ বাই ষ্টেপ দিছোঁ গোটেইখিনি মছলাই হওক বা বস্তুখিনি হওক একেলগে দি দিয়া নাছিলোঁ প্ৰথম অৱস্থাৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো একদম শেষলৈকে চাব কেনেকৈ বস্তুখিনি দিছোঁ বা কেনেকৈ ভাজিছোঁ তেতিয়া আপোনালোকে গম পাব আৰু এনেকৈ আচাৰটো ভৰালে আপোনালোকৰ কেতিয়াও ভেঁকুৰে নালাগে মইতো আচাৰ খাই খুবেই ভাল পাওঁ আৰু মই প্ৰতি বছৰে আচাৰ ভৰাওঁ এনেকৈ মোৰ আজিলৈকে ভেঁকুৰে ধৰা নাই আৰু আপোনালোকে এনেকৈ বনাব আচাৰ খাব খুবেই মানে টেষ্টি এটা এইটো আচাৰ হয় মোৰতো ওলকচুটো খুবেই ফেভৰেট আপুনি দেখিছেনে এয়া আপোনালোকে চাওক ইমান ধুনীয়া এটা কালাৰ আহিছে আচাৰখিনি প্ৰথম অৱস্থাত যেনেকুৱা আছিলে মানুহে নাভাবিব যে এইখিনি ওলকচু আচাৰ হয় বুলি আৰু চক ভাজি লোৱাৰ পিছতে সম্পূৰ্ণখিনি হৈ যোৱাৰ পিছত এয়া চক কালাৰটো ইমান ধুনীয়া আৰু ৰ'দৰ দিন যেতিয়া এইটো আৰু এটা কালাৰ আহিব ইয়াত তেতিয়া চাবলৈ খুবেই ধুনীয়া হয় আৰু কিন্তু চাবলৈ যিমান ধুনীয়া হৈছে খাবলৈও তাৰ পৰা টেষ্টি হ'ব আপোনালোকে বনাবচোন এনেকৈ
আৰু মই যে কৈছিলোঁ একেবাৰে ভাঙি গুড়ি কৰি দিবলৈ, কিহৰ কাৰণে কৈছিলোঁ গম পাই নাই? তেতিয়া তেল মছলাখিনি এনেকৈ সম্পূৰ্ণখিনি মিহলি হৈ যাব, আৰু মিহলি হৈ যোৱাৰ পিছতে আচাৰটো ধৰক ভেঁকুৰেও নধৰে আৰু খাবলৈও সোৱাদ হয়। মইতো গোটেই গুড়ি কৰি পেলাইছোঁ, দেখিছে নহয়? ভাজি মানে ইমান মানে জুইটো বেছিকৈ নিদিব, কম ফ্লেমত ৰাখি পিনি অলপ অলপকৈ ভাজিব, তেতিয়া জ্বলিও নাযায় আৰু আচাৰটোও বেয়া নহয়। আৰু এইখিনি চাওক গাইছ, এইটো মই যোৱা বছৰ ভৰাইছিলোঁ, এয়া হৈ গ'ল ঔটেঙা আচাৰ। আজি মই আপোনালোকক দেখুৱাম মই কি আচাৰ ভৰাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এতিয়া দেখিছেনে ইমান ধুনীয়া এটা ৰং, বা আজিলৈকেও ভেঁকুৰে ধৰা নাই, আৰু ৰাখিব পাৰি। শেষে হৈ গ'ল খাওঁতে খাওঁতে। এইটো ফাইনেল লুক হয় আচাৰটো কালাৰত। মই যিহেতু বাহিৰলৈ লৈ আনিছোঁ আপোনালোকৰ কালাৰটো দেখুৱাবলৈ। ভিতৰত ভাজি আছিলোঁ, গম পোৱা নাছিলোঁ কালাৰটো ইমান। এইটো চাওক বাহিৰৰ কালাৰটো, কি মজা টেষ্টি। চাওক এইখিনি মোৰ নিজে হাতে বনোৱা আচাৰ হয়। এইটো হৈ গ'ল বাঁহৰ গাজ, আৰু এয়া হৈ গ'ল আমৰ, আৰু এইটো মই আম পিহি মানে পিহনাত পিহি বনাইছিলোঁ, এইটো আদায়ে হ'ল। আৰু এয়া হৈ গ'ল ঔটেঙা, আৰু এইটো হৈ গ'ল অমৰা আচাৰ, এনেকৈ ভৰাই থৈছোঁ। আৰু এইফালে আছে আম আৰু জলকীয়া, কেঁচা জলকীয়া আৰু আমেৰে ভৰাইছোঁ এনেকৈ। আৰু এইটো আমেই হয়, এইটো আজি 2 বছৰ হ'ল। কালাৰটো দেখিছেনে কেনেকুৱা হৈছে? আৰু এইটো হৈ গ'ল তেতেলী এনেকৈ ভৰাই থৈছোঁ। আৰু এইফালে সৰিয়হ আৰু জলকীয়া ৰ'দত দি থৈছোঁ। এইখিনি আচাৰখিনি এনেকৈ ৰ'দত দি থ'লোঁ। আৰু এইফালে চাওক ভাজি হোৱাৰ পিছতে আমি এনেকৈ আচাৰখিনি ঠাণ্ডা কৰি ল'লোঁ। এইখিনি ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছতে ইয়াক এতিয়া আমি বৈয়ামত ভৰাই লওঁ এনেকৈ। আপোনালোকে যিমান দিনৰ কাৰণে পাৰে এনেকৈ ৰাখি ল'ব, ৰাখি লৈ এনেকৈ ৰ'দত দি খাই থাকিব পাৰিব। ফাইনেলি আচাৰ আমাৰ ৰেডি হৈ গ'ল। এয়া এতিয়া ৰ'দত দি খাই থাকিব পাৰিম আৰু আপোনালোকে এনেকৈ বনাব, খাব। আৰু আমাৰ আচাৰ ৰেডি হৈ গ'ল। এইখিনি আচাৰৰ বৈয়ামৰ লগতে আহি গ'ল আৰু এটা নতুন আচাৰ। ইয়াকো ইয়াতে থৈ দিছোঁ, যিহেতু ইয়াত ৰ'দ পৰে, সেইকাৰণে মই এনেকৈ বাহিৰত গোটেইখিনি আচাৰ এনেকৈ উলিয়াই ৰ'দত দি থওঁ। এয়া দেখিবলৈ পাইছে গাইছ।